Hey guys, স্বাগতম টু জুবিন ব্লগস আৰু বহুত দিনৰ অন্তত এই ঠাইখিনিত ভিডিঅ' আৰম্ভ কৰিছো আগতে খুব বনাইছিলো পানী চানি হল অলপ এইবিলাক খুব ধুনীয়া হৈছে সেউজীয়া আৰু গমে পাই আমাৰ ইউটিউবৰ ভিডিঅ' বুলি ক'লে মানে 100% কাম মোবাইলটোতে হয় তো মোবাইলটোৱে ইম্পৰ্টেণ্ট মানে আজি কেইদিনমানৰ পৰা এটা প্ৰব্লেম হৈ আছে মই আইফোনটোত ভিডিঅ' চিডিঅ'খিনি বনাওঁ আৰু ইটো ফোনত মানে গোটেইখিনি কন্ট্ৰোল কৰো মোবাইলটো ৰেমটো অলপ কম হয় যাৰ ফলত মানে অলপ প্ৰব্লেম হয় তো মোবাইলটো মই সেকেন্ড হ্যান্ড লৈছিলো প্ৰায় 3 বছৰে চলালো মোৰ আগত বা সেইজনে কেই বছৰ চলাইছিল নাজানো বহুত সাৰ্ভিস পালো এই মোবাইলটো হৈছে 4G ভিডিঅ' আপলোড দিলে অলপ স্লো হয় এতিয়া যেহেতু 5G বাইনা আমাৰ ইয়াতে তো আইফোনটোত মোৰ পুৰা নেট দৌৰি থাকে কিন্তু এটোত অলপ কম দৌৰে তো ভাবিছো অলপ মোবাইলটো মানে আপডেট কৰিব পৰা যায় নেকি তো বলক নহলে মোবাইলটো আপডেট কৰি দিও কিন্তু নতুন নলৰ বক্স সেকেন্ড হ্যান্ড লম আৰু আমাৰ হেলেন ভাই দুটা মৰিলো ছাগলী এটা খুব বেয়া লাগা কথা আমাৰ মানে ছাগলী আছিল 5টা কিন্তু যোৱা সপ্তাহ দুটা মৰিল কাৰণ এটা কুকুৰৰ জাক ইয়াতে ঘুৰি আছিল ঘুৰি আমাৰ দুটা ছাগলী খাই পেলালে তো বহুত বেছি বেয়াও লাগে সিহঁতৰ মানে যেটো মাইকটো আৰু ডাঙৰটো আৰু এটা ছানা এটা খাই পেলালে ডাঙৰ ছাগলীটো খাই পেলালে এই ই আছে আৰু ই আছে বৰ্তমান হাত তিনিটা অলপ ভালকে থাকবি কুকুৰ চুকুৰৰ পৰা মানে কাষত পানী চানি বেছি থাকিলে কুকুৰ হেনেকে নাহে আমাৰ সব পথাৰবিলাক শুকাই গৈছিল না কাষৰ তো এক জাক কুকুৰ কবাৰ পৰা আহি সব দুটা ছাগাল হামলা কৰি দিছে আমাৰ আৰু বহুতৰ খাইছে ছাগাল সেই আগৰ পৰা পাহাৰৰ কাষৰ পৰা আহে কুকুৰ জাক এতিয়া আৰু নাহে কাষত পানী চানি হৈ গেল না অলপ কাৰ্তিক ভাইকো লৈ লও লেবুৰ মালিক আমাৰ বস্তু যিয়ে নহওক নতুনে হওক বা সেকেন্ড হ্যান্ডে হওক বস্তু থাকে আমাৰ সব কামতে ৰাতিপুৱা গাড়ীখন লৈ ওলাই আহিলে মই অলপ ভগৱানৰ গান চান বজাই দিও কিবা ফ্ৰেছ লাগি যায় মনটো তো বাজিল ৰাতিপুৱা 8:17 ইয়াতৰ গটেকেইটা কুকুৰ উঠিল হেতু উঠিল কিন্তু ই উঠা নাই গাইৰাই কালি মোক টাইম দিছি 8টাতে যাই বোলে উঠ লেবু বিকি পইচা মাখা পাতো কাম ধান্দা নহয় ক'ত 6টা বাজিছে 8টা বাজিছে তো জিৱে বোলে সদায় পুৱা এইটো টাইমত আহি ইয়াক এনেকে ধৰে এইটোৱে চাগে ইয়াৰ এলাৰ্ম সিহঁতৰ জিও লিও কাৰ্তিক সব একেলগে ঘুমাই থাকে এইটো ৰুমত কাৰণ তই যে ঘৰত একো কামেই নকৰা গাহিৰাৰ দৰে ঘুমাই থাকা কাৰ্তিক লেবু ভালে আছে ওর লেবু বেশি আর তো মোবাইল আনলি নহয় আর আনলি কি এটো S24 Ultra কিমান মান আহে দাম এটো 135 মানে প্ৰায় 1,30,000 টকাৰ মোবাইল লেবু বেছি ললে আজি মানে বতৰটো ইমান ভাল নহয় ৰ'দ চদ নাই তো সেই কাৰণে গাড়ীখন লৈ আইছো যাতে বৰষুণ দিলেও প্ৰব্লেম নাই ভাই কাৰণ এইদিন মই যতে নাযাও কিয়া বৰষুণ পাই আছো সেইকাৰণে আজি গাড়ী লৈ আইছো গাড়ীখন নামেই বাৰু হলো আজি লৈ আইছো বাইক লৈ বুলি ভাবিছিলো গুৱাহাটীত বাইকে বেচ দে বাইকতকেতো স্কুটি আৰু ভাল জয় তই হাপত দৰে সোমাই দিব পাৰি কিন্তু কাৰত সেই প্ৰব্লেম ওত ৰাখব নোৱাৰি তোত ৰাখব নোৱাৰি হলেও আৰু বৰষুণ দিব পাৰে না এতিয়া উপায় নাই আৰু হিফালদি নৰমালি গাড়ীবিলাক যায় হৰাই ঘাটত কিন্তু মোৰ আগে এখন গাড়ী গল মানে আগৰ গৰু যায় যায় পাছৰ গৰু হৈ যায় ময়ো এবাৰ এখন দলং দি উঠি দিছো এই আগে গিলা যাই আছে তো যদি ফাইন কৰে মোৰ একালাই নকৰিবা দক মানে পুলিচ বিলাকক কৈছো তো সবকে কৰক যোনে যাই আছে যেতিয়া আমি এনেকে গাড়ীখন চলাই পিনে গুৱাহাটীত দিখে বা যতে নহওক কিয় বা এৰোপ্লেনখনত উঠি পিনে আমি ওপৰত উৰাম আৰু কিছুমান কথা মানে মনলৈ আহে না আপোনালোকৰ মোৰো আহে মানে এই দুনিয়াখনত কিমান বস্তু আছে এটা সৰু বস্তু যেনে ধৰক এই এখন আগৰ সাইনবোৰ্ডতে ABCD লেখা আছে সেই ABCD খন কোনবা আৱিষ্কাৰ কৰিছে এইটো ডিজাইন কেনেকৈ হ'ব সেই ডিজাইনো কোনোবাই বনাইছে এটা ধৰক ৰঙৰ সৃষ্টি কেনেকৈ হ'ব সেই ৰংটো মানুহে সৃষ্টি কৰিছে তো কেনেকুৱা ধৰণৰ মানে মানুহে পৃথিৱীখনত প্ৰথম আহুতে যেতিয়া বস্তুবিলাক আমি বাৰু কি আজি জন্ম পাইছো কালি পইচা পাইছো উপভোগ কৰিছো কিন্তু যোনে বনাইছে বস্তুটো তো কেনেকুৱা মানে এটা টেলেন্ট হ'ব লাগিব কথাবিলাক ভাবিব গলে তো আমি ঘৰত থাকো ঘৰৰ আকৃতি বা আৰু কোনে ওলাইছিল যে এনেকৈ এটা ঘৰ বনাই থাকিব লাগিব তো কেনেকুৱা লেভেলৰ মানে মানুহ আছে আমাৰ পৃথিৱীখনত আৰু কেতিয়াবা মানে মন যায় না আপোনালোকৰ এটা বেলেগ গ্ৰহত যাই পিনে চাম আমি যেনে বৃহস্পতি গ্ৰহ চাব মন যায় ময়ো ভাবো মাজে সেনেকুৱা কথা মানে আগৰ পিনে মোবাইলটো ঘূৰাই দিছো আগৰ পিনে চাওক কিমান বস্তু আছে আমাৰ দুনিয়াখনত কিমান বস্তু আছে এই গাড়ীখনত ডাছবোৰ্ড খান এই মূৰ্তিটো এইবিলাক কি পাৰ্টছৰ পৰা ক'ত কেনেকৈ কি বনাইছে তই পিন্ধা চলাটো তই পিন্ধা আণ্ডাৰপেণ্টটো যিয়ে নহওক কেনেকৈ কি আৱিষ্কাৰ কৰি বনাইছে মানে ভাবিলে মাথা নষ্ট হৈ যায় ন আৰু ইয়াতে বৰ্তমান যেনেকুৱা বতৰ চলি আছে শিলঙত ভাই এনে হৈ আছে নেকি এনে হৈ আছে কাৰণ মেঘালয় আৰু বেছি দূৰ নহয় না কিন্তু মই বেছি ঠাণ্ডা পাই আছো কিয়া বা বেটা আইছি খুই আনি আছো তো ক্লাছ খুলি দিম ৰ এতিয়া নে গম পাবি সেইকাৰণে কপি আছা বলক এতিয়া মোবাইলটো জলদি ল'ব লাগে আৰু যিমান দামী আইফোন থাকক এই লগত এনড্ৰইড এটা লাগিবই এনড্ৰইডটো অবিহনে চলিব নোৱাৰি মানে আইফোনত নোৱাৰি না কিছুমান কাম কৰিব তো সেইবাবে সেকেন্ড হ্যান্ড ফোন ল'ব আহি গলো মাইছা মোবাইল ষ্ট'ৰ আৰু অকণমান আগতে আছে হাতীগাঁও সিজুবাৰী যিটো চাৰিআলিটো তো সিজুবাৰী চাৰিআলিৰ পৰা প্ৰায় 100 মিটাৰ মান আহি পিনে এইখনে দাদাৰ দোকান দাদা ভাল লাগিল লগ পাই
আৰু আজি ফাৰ্ষ্ট কাষ্টমাৰ মই তো নতুন মোবাইল ওলোৱাৰ দিনা ল'ব নোৱাৰিলেও দোকানখন খোলাওতে ফাৰ্ষ্ট কাষ্টমাৰটো হ'ব পাৰি না তো মালবিলাক ৰেডি কৰাই নাই দাদা ওলাই দিয়ক গোটেই সোমাই দেখিলোঁ বাম্পাৰ ষ্টক আছে তো দাদা এণ্ড্ৰইডত কিমান মান ষ্টক আছে এই আছে 400-500 পিছ হৈ যাব কম আৰু আইফোনত 100-150 পিছ মান হ'ব OnePlus এটা থাকিল realme কোনটো ল'লে বেটাৰ realme টো লৈ লোৱা realme অলপ কম বাজেটত লাগে না এখানে realme আছে OnePlus ৰ লাইনিং আহে বুলি তুমি কৈছা আহাৰ লগে লগে OnePlus ৰ মানে বৰ্তমান এটা প্ৰবলেম চলি আছে কেতিয়াবা লাইন আপ আহি যায় মাজেদি এটো কোম্পানীৰ প্ৰবলেম বাৰু সফটৱেৰৰ মোবাইল বেয়া নহয় তো যদি কেতিয়াবা ইয়াৰ পৰা মোবাইল চুবাইল ললে লাইন আপ আহি যায় তো দাদাক দোষ নিদিব এটো কোম্পানীৰ প্ৰবলেম এইবিলাকো আছে 12 Pro realme 12 Pro এইবিলাক নতুন কিমান মান আহে মই আপোনাক দিব পাৰিম মাত্ৰ সিলপেক 25000 ৰ দি দিও তো নতুন মোবাইল বিলাকো একদম কম দামতে পায় কিন্তু মোক নতুন নালাগে সেকেন্ড হ্যান্ড হলে হ'ব ইমান মডেল আছে ইয়াতে নতুন নতুন কন্ডিশনৰ ফোন কিবা এটা লৈ লও আর হলে হল তো আইফোন চাওক মার্কেটত কিমান সেকেন্ড হ্যান্ড আইফোন আহি গল সব এইবিলাক আইফোন 13 লাগে 12 লাগে 15 লাগে সব আহিব আইফোন একদম কম দামত মানুহে ভাবে আইফোন বুলি কলি বহুত এক্সপেন্সিভ কমত পায় 4000 ৰ পৰা আহি যায় 4000 টকা আহি যায় আৰু সবতকে দামী আইফোন কি আছে যেটো নেকি ফ্লিপকাৰ্টত নাপায় আপোনাৰ তাত হেতু কি আছে 15 Pro Max আৰু গোল্ড এডিশন আছে যেটো ফোন নেকি মূল্য লগত আছে বৰ্তমান গোল্ড এডিশন এটো মানে স্পেশালি বনাই নিব লাগে ন আৰু এই ফোনটো আপোনালোকে ফ্লিপকাৰ্টত নাপায় কৰৰপতি হলো আপুনি ফ্লিপকাৰ্টত নাপায় এটো বনাই নিব লাগিব এটো আসলে অৰ্ডাৰ দি ফেলে বনাই নিব লাগে আৰু ইয়াতে দেখাই আছে গোটাখিনি দেখাই দিব পাৰে দেখিছে 24 ক্যারেট গোল্ড আছে গোল্ড প্লেটেড 24 ক্যারেট এটো দেখিছে সোণৰ ফোন দাদা এই 2 লাখ টাকাটো লৈ আহক 3 লাখ টাকাটো লৈ আহক আৰু 5 লাখ টাকা কাটিক পঠাই দিয়ক মানে এই সিস্টেম আৰু হেনেকুৱা লেভেলৰ মানুহবিলাকে এইবিলাক ফোন লয় এন্ড্ৰইড কিমান কমত দি আছে এন্ড্ৰইড মাত্ৰ পাই যাব 2600 টকাৰ প্ৰাইস 2600 টকা 2600 টকা আৰু এনেকুৱা নহয় যে এইবিলাকৰ লৰো গ্যাৰান্টি থাকে পুৰা আৰু ফোনবিলাক নিয়াৰ পিছত কিবা ৱাৰেন্টি থাকে আপোনাৰ নাই পুৰা 1 মাহৰ গ্যাৰান্টি থাকে 1 মাহৰ বেয়া হলে আপুনি ঠিক কৰি দিব নহয় ঠিক কৰা কোনো চেপ্টাৰে নাই ৰিটাৰ্ণ ডাইৰেক্ট এটো ৰাখি পেলে বেলেগ এটা দি দিম তো গমে পাই আপোনালোকে যিকিখন দোকানত মানে সার্ভিস ভাল মানুহে তো আজিকালি সেকেন্ড হ্যান্ড দোকান বহুত ওলাইছে মাল আহে কাস্টমাৰটো যেতিয়া মোবাইল কিনি লৈ যায় এইজনক পাহৰি যায় তেনেকুৱা নহয় মেইনলি মার্কেটত সার্ভিস জুনে বিক্রি কৰি আছে মই সেইখন দোকানতে ভিডিও বনাব চেষ্টা কৰো মানুহ দেখাই পাব কোৱাৰ প্ৰয়োজন নাই আৰু মই কোনো ধৰণৰ আজি প্ৰমোশন কৰা নাই মই বাস ভিডিওটো বনাইছো দাদাই সৰু কিবা এটা ডিসকাউন্ট কৰি দিব মোৰ ফোনটোত মোৰ ভাল লাগিছে দোকানখন সেইকাৰণে মই আজি আহিছো ভিডিও বনাব এটা ফোনটো লৈ যাও দাদা দিয়ক মোক ফোনটো তো মই ললো GT New 3T এই ফোনটো প্ৰথম উলাওতে 30000 মান টকা আছিল সেকেন্ড হ্যান্ড ললো না আধা দামত হৈ যাব আর Realme ফোনটোৰ লগত Realme বাচ্চাটাই ফ্ৰী দিলো বাপৰে বহুত ধন্যবাদ নেকবেন একডালো দিলে দাম আছে কিডাল তো বেলেগে পাবনে এনেকুৱা অফাৰ বিলাক অফাৰটো দিয়ে দেও সদায় দি থাকে তো রাইস আজি সবে মোবাইল কিনি আছে আৰু দাদা অফাৰ খুজক ক্যামেৰাৰ আগত কৈছে কিন্তু ওপৰ পৰা আহিছে বাপৰে লৈ ললো Realme GT New 3T আমি অলপ ওলাই যাও কিবা এটা খুব ধুনিয়াকে খাও কাৰ্তিক পাৰ্টি কি লাগবো মাংস লাগবো বল আৰু এইটো তেতিয়া এইটোৰ পৰা বস্তুবিলাক ভৰাব লাগিব জানে কিমান বিলাক বস্তু থাকে মোবাইলটো বাৰু কিনিলো কিন্তু এই বস্তুবিলাক ওলা সোমাইটো বিৰাট জঞ্জাল আইফোন হলে কথা নাই এয়াৰ ড্ৰপত মাৰি দিব পাৰি ভাই আমি ৰাণীতে যাও নাকি লোকেল ধাবা ৰাণী লোকেল ধাবা যাম এটা পাৰ্টি কৰিবলৈ হয় ভাই পাৰ্টি বুলি কলি দুই ধৰণৰ পাৰ্টি আছে মদৰ পাৰ্টি আৰু এনে নরমাল পার্টি কি আমি মাংসৰ পাৰ্টি কৰিম মাংসৰ পাৰ্টি চিকেন পাৰ্টি তো ধেমালি কৰিলো যিয়ে নহওক বাৰু যদিও ফোনটো সেকেন্ড হ্যান্ড কিন্তু সেকেন্ড হ্যান্ড যেন নালাগে একদম নতুনৰ দৰে ফিলটো পায় কাৰণ এটা স্ক্ৰেচো নাই তো আপোনালোকেও যদি মোৰ দৰে অফাৰ ল'ব বিচাৰে আহিব পাৰে মাইশা মোবাইল ষ্টৰত অনলি ময়ে নহয় সকলোৱে অফাৰ পায় ইয়াতে কণ্টেক্ট নাম্বাৰ দি দিছো তো আহিব আপোনালোকে লগ পাম নেক্সট এটা ভিডিঅ'ত দিয়ক তেন্তে বাই বাই